বহা বহা যদি হা আজিৰ দিনটোতে তেখেতৰ কি হৈছিল জন্ম হৈছিল জন্ম আৰু তেওঁ যেতিয়া নেকি ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল ৰাষ্ট্ৰপতি হওঁতে তেওঁ ৰাষ্ট্ৰপতি হৈছিলে ৰাষ্ট্ৰপতি হওঁতে কি কৰিছিলে তেওঁৰ কেইজনমান ছাত্ৰ ছাত্ৰীয়ে সৰ্বপল্লী ৰাধাকৃষ্ণনক সুধিছিলে যে আমি আপোনাৰ মানে জন্মদিনটো উদযাপন কৰিব বিচাৰো আমি সমগ্ৰ ভাৰতে কি কৰিব বিচাৰো বুলি কৈছিল জন্মদিনটো আপোনাৰ আমাৰ জন্মদিন পাতে নাপাতে বাৰু ঠিক তেনেকৈ জন্মদিনটো মানে উদযাপন কৰো নে কি বুলি সুধিবলৈ কৈছিলে তেতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণনে ক'লে যে মোৰ জন্মদিনটো বেলেগকৈ পতাৰ কোনো প্ৰয়োজন নাই মই যিহেতু শিক্ষকসকলক বহুত ভাল পাওঁ শিক্ষকসকলক মই শ্ৰদ্ধা জনাওঁ গতিকে মোৰ জন্মদিনটো এই শিক্ষকসকলৰ সন্মান জনোৱাৰ কাৰণে সকলোকে শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ শিক্ষকতা কৰিয়ে কথা মই জানিলে দুদিন অৱসৰ